बहकी सभी जुबां है हम। হেল্ল' বন্ধুসকল, আকৌ এবাৰ স্বাগতম জনাইছোঁ আপোনালোকৰ F4 আছাম ইউটিউব চেনেললৈ। আৰু মই SD আৰু আজি আমি গৈ আছোঁ তেজপুৰ আৰু মোৰ গাড়ীৰ নাম্বাৰ প্লেটটো লগাব। আৰু মই এতিয়া ৰখি আছোঁ, নতুন পাৰ হৈ ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। আৰু মোৰ পিছফালে এটা আছে যিটো আমাৰ নলপল্লী পাৰ হৈয়ে পোৱা যায়। আৰু আমি এতিয়া যাম আমাৰ XUV নাম্বাৰ প্লেট লগাই যাওঁ। তো ব'লক গাইজ, আমি এতিয়া তেজপুৰ ফালে যাওঁ আৰু গৈ থাকোঁ কেনেকৈ লাগে। আৰু ইয়াত ধুনীয়া দৃশ্যবোৰ দেখা গৈছে আৰু ধুনীয়া ৰাস্তা, নতুন ফ'ৰৱে বনাই আছে এখন, আৰু কাষত ফুলগছবোৰো লগাইছে, ইমান ভাল লাগে চাই। আৰু গৈ থাকক ব'লক গাইজ আপুনি আমাৰ লগত। চ' গাইজ, মই আহি পালোঁ বৰ্তমান তেজপুৰ ব্ৰিজৰ ওচৰত। আৰু তেজপুৰ ব্ৰিজৰ ওচৰত পালোঁ আৰু নতুন ব্ৰিজখনো ইমান ধুনীয়া বনাইছে আৰু ধুনীয়া এটা নেচাৰ আৰু ধুনীয়া এটা দৃশ্য দেখা গৈ আছে, যিটো দেখাব এই নয়ন আছে মোৰ লগত, সি দেখাব। তো নয়ন দেখাই দিয়া। बहकी सभी जुबां है हम हैं हजारों में, अब की कमी जरा है, हर चीज खास है। अब है जो है वो समा है, तुम रह सकी तो रबा है। अब है जो है वो समा है, तुम रह सके ऐसी जीत। अब चाहे जिंदगी ऐसी जीत, अब चाहे जिंदगी है। চ' গাইজ, ফাইনেলি মই আহি পালোঁ তেজপুৰ মিছন চাৰিআলিত। আৰু এতিয়া ট্ৰেফিক লাগি আছে ইয়াত, আৰু আমি ৰখি আছোঁ ইয়াত। চাওক মানে দেখাব, ইয়াত ট্ৰেফিক লাগি আছে, ৰখি আছোঁ। পামেই আমি মহেন্দ্ৰ ডিলাৰ, আৰু লাগিব অলপ মিনিট, যাম নাথাকিলে 2-3 মিনিট লাগিব। আৰু যাওঁ পিছত চাওঁ কি আজি চেঞ্জ কৰোঁ। নাম্বাৰ প্লেটটো লগাম, আৰু ক্ৰমবোৰ অলপ গাড়ীৰ অলপ খুলি গৈছে, সেইবোৰো চেঞ্জ কৰিম। চাওঁ, গৈ আছোঁ আমি, চাই থাকক আপোনালোকে। তো গাইজ, ফাইনেলি মই আহি পালোঁ মহেন্দ্ৰ ডিলাৰ, আৰু ভিতৰতে সোমাইছোঁ। আৰু এয়া চাওক, আমাৰ স্ক্ৰীণত দেখাই আছে মহেন্দ্ৰ থাৰ, মোৰ ফেভৰেট কাৰ হয় এইটো, আৰু বহুত ভাল লাগে, আৰু চাই থাকক। তো গাইজ, ফাইনেলি নাম্বাৰ প্লেট পালোঁ, আৰু নাম্বাৰ প্লেট লগাব দিছোঁ। খুৰাই নাম্বাৰ প্লেট লগাই আছে, এয়া চাওক, নয়নে দেখাব। নাম্বাৰ প্লেট লগাই আছে, আৰু খুৰাই জোখমাখবোৰ লৈ আছে ধুনীয়াকৈ, আৰু লগাব। পিছত আমি ইয়াৰ পৰা ওলাই যাম আৰু কিবা খাম, আৰু তাত খাই আমি চিধা তাৰ ওলাই যাম। তো গাইজ, চাই থাকক আপোনালোকে। बहकी सभी जुबां है हम हैं हजारों में, अब की कमी जरा है, हर चीज खास है। अब है जो है वो समा है, तुम रह सकी तो रबा है। अब है जो है वो। চ' গাইজ, ফাইনেলি নাম্বাৰ প্লেটটো লগালোঁ, আৰু এতিয়া ওলাই যাম মই আৰু নয়ন ওলাই যাম। আৰু নাম্বাৰটো দেখাম আপোনালোকক, এতিয়া নেদেখাওঁ, পিছত আপোনালোকে চাই ল'ব। তেনেহ'লে ব'লক গাইজ, আমি ওলাই যাওঁ এতিয়া ডিলাৰৰ পৰা, আৰু লাহেকৈ আমি এতিয়া ওলাই আছোঁ। তেনেহ'লে ব'লক, আমি এতিয়া গৈ থাকোঁ। চ' গাইজ, তেজপুৰৰ পৰা আহি পেলাই মই আহোঁতে কলিয়াভোমোৰা ব্ৰিজৰ ওচৰত এখন দোকান দেখা পাইছোঁ, আৰু তাত কিবা এটা খাম, আৰু কিবা খাই ইয়াৰ পৰা চিধা ঘৰলৈ ওলাই যাম। তো ব'লক, আমি ইয়াত নামোঁ আৰু কিবা এটা খাই আমি ওলাই যাওঁ। চ' গাইজ, ফাইনেলি আহি মই ইয়াতে কলিয়াভোমোৰা ব্ৰিজৰ তাতে থিয় হ'লোঁ, আৰু ইয়াতে দ্য ষ্টেট ফুড বুলি, ইয়াত ইণ্ডিয়ান ষ্টেট ফুড বুলি এটা শ্বপ আছে, আৰু তাত আমি এতিয়া জুচ খাম। দাদা জুচ বনাই আছে, আৰু বহুত ভাল জুচ বনাই, আৰু আমি দাদাৰ লগতো কথা পাতিম। আৰু চাওক, আমি এতিয়া জুচ খাম, বহুত ভাল। আৰু ইয়াত চাহো পায়, আৰু স্নেক্সবোৰো পায় ধুনীয়া ধুনীয়া, আৰু খাব পাৰিম। আপোনালোকেও কেতিয়াবা আহিলে ইয়াত সোমাব। আৰু ব'লক, আমি এতিয়া দাদাৰ লগত অলপ কথা পাতোঁ। তো এয়া চাওক, দাদাই আপেল জুচ বনাই আছে, আৰু আমি দাদাৰ লগতো কথা পাতিম। দাদা, ইয়াত কি পোৱা যায় কৈ দিয়কচোন এবাৰ। ইয়াত পোৱা যাব আপোনাৰ নেচাৰেলি ফ্ৰেছ জুচ, শ্বেক পোৱা যাব। ইয়াত পাব আপোনাৰ স্নেক্স আইটেম, আপুনি 24-25টা আইটেম পাব। টিকিয়া কাবাব, ফ্ৰেঞ্চ ফ্ৰাইজ, কাটলেট এইবিলাক পাই থাকিব। ব্ৰেড সমোচা, ব্ৰেড চিকেন চপ এইবিলাক পাই থাকিব। চিকেন ৰোল,
দাদাই কোৱা মতে ইয়াত বহুত বস্তু পোৱা যায় আৰু আপোনালোকক কেতিয়া আহিব এইখন চাওক লোকেশ্যন পাৰ্কিঙৰ বহুত সুবিধা আছে ইয়াত আৰু ইয়াৰ পৰা ধুনীয়া ভিউ দেখা যায় আৰু আপোনাৰ কলীয়া ভোমোৰা ব্ৰিজৰ ভিউ দেখা যায় আৰু ওচৰতে এনেকুৱা পানীও দেখা যায় আপোনালোকে আহিব বহুত ভাল জেগা আৰু পাৰ্কিঙৰ কোনো অসুবিধা নাই আপোনালোকে য'তে ইয়াত বহুত পাৰ্কিঙৰ স্পেচ আছে আৰু আপোনালোকক এটা ধুনীয়া চিন দেখাব বিচাৰি আছোঁ মই এয়া চাওক আপোনাৰ ইয়াতে এখন ধুনীয়া বাৰ উইথ ৰেষ্টুৰেণ্ট আছে আৰু ধুনীয়া ভিউ এটা চাওক আপোনালোকে চ' গাইজ ফাইনেলি আমি এতিয়া ইয়াৰ পৰা ওলাইছোঁ আৰু এতিয়া ঘৰলৈ চিধা যাম এডিটিং কৰি আপলোড কৰিম আৰু প্লিজ গাইজ আপোনালোকৰ ভিডিঅ'টো ভাল লাগিলে লাইক কৰি দিব ছাবস্ক্ৰাইব কৰি দিব আৰু শ্বেয়াৰ কৰি দিব থেংক ইউ